নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই মাছৰ এটি নতুন ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এয়া মই মাছখিনি প্ৰথমতে ফ্ৰাই কৰি লৈছোঁ। মাছখিনি এনেকৈ মই ফ্ৰাই কৰি লৈছোঁ প্ৰথমতে। চাওক মোৰ মাছখিনি ফ্ৰাই হৈ গ'ল। এনেকৈ মই গোটেইখিনি মাছ ফ্ৰাই কৰি লৈছোঁ। আজি মই বেঙেনাৰ সৈতে মাছৰ চব্জি বনাম, সেইকাৰণে বেঙেনাখিনি এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। আৰু প্ৰথমতে কেৰাহীত তেল দি তাত বেঙেনাখিনি মই এনেকৈ ভাজি ল'ম। তাত অকণমান নিমখ আৰু হালধি দি এইখিনি ভালদৰে ভাজি ল'ব লাগিব। এয়া মই নিমখ আৰু হালধি দিছোঁ আৰু এনেকৈ লৰাই আছোঁ। এইখিনি লৰাই দিছোঁ। এইখিনি মই এনেকৈ ভাজি ল'ম। এয়া মই ঢাকনিখন দি দিছোঁ অলপ সময়ৰ কাৰণে। এতিয়া চাওক, এইখিনি এবাৰ লৰাই দিব লাগিব আৰু। এয়া বেঙেনাখিনি এনেকৈ ভাজি ল'ব লাগিব। এইখিনি ভালদৰে সিজা নাই, সেইকাৰণে আৰু অলপ টাইম ঢাকনিখন দি দিছিলোঁ। আৰু এইখিনি ভালদৰে ভাজি ল'ম এতিয়া মই। এয়া বেঙেনাখিনি এনেকৈ ভাজি ল'ব লাগিব। চাওক, বেঙেনাখিনি এনেকৈ ভাজি লৈছোঁ। ইমানখিনি হোৱালৈকে ভাজি ল'ব। এয়া মোৰ বেঙেনাখিনি ভজা হৈ গ'ল। এটা পাত্ৰত উঠাই থৈ দিছোঁ। এতিয়া মই কেৰাহীটোত তেল দি আৰু অকণমান তেল দি তাত পিঁয়াজ দিছোঁ। আৰু মই ইয়াতে পিচি থৈ দিয়া আদা নহৰু দি দিছোঁ। আদা নহৰুৰ পেষ্টখিনি দি এইখিনি অকণমান লৰাই ভাজি ল'ব লাগিব। এইখিনি অকণমান ভাজি লৈছোঁ। আৰু তাত মই এয়া জিৰা আৰু জলকীয়া গুড়ি এনেকৈ দি এইখিনি অকণমান ভাজি লৈছোঁ। এইখিনি অকণমান ভাজি ল'ব লাগিব। এইখিনি ভালদৰে ভাজি লৈছোঁ। এয়া মই মছলাখিনি এনেকৈ ভালকৈ ভাজি লৈছোঁ। আৰু ইয়াতে মই কাটি থৈ দিয়া বিলাহীখিনি এতিয়া এড কৰি দিছোঁ। আৰু বিলাহীখিনি ভালদৰে ভাজি ল'ব লাগিব। এয়া মই বিলাহীখিনি সিজিবৰ কাৰণে অকণমান নিমখ দি দিছোঁ আৰু হালধি আৰু নিমখ দি দিছোঁ। এয়া মই ইয়াতে নিমখ আৰু হালধি দি এইখিনি ভালদৰে ভাজি ল'ম। এইখিনি অকণমান লৰাই দিব লাগিব। এনেকৈ বিলাহীখিনি ভালদৰে সিজি যোৱালৈকে ভাজি থাকিব লাগিব। এয়া মই বিলাহীখিনি এনেকৈ ভাজি লৈছোঁ। এইখিনি অকণমান আৰু ভাজি ল'ব লাগিব। ভালদৰে হোৱা নাই, ভজা হোৱা নাই। এতিয়া মই বিলাহীখিনি এনেকৈ অকণমান ভাঙি দিছোঁ। এইখিনি সিজি গৈছে। এতিয়া মই ইয়াতে কাটি থৈ দিয়া আলুখিনি ইয়াতে দি দিছোঁ। আলুখিনি দি এইখিনি ভালদৰে লৰাই দিব লাগিব। এইখিনি ভালদৰে লৰাই এনেকৈ অকণমান টাইম লৰাই দিম। এইখিনি ভালদৰে লৰাই দি এইখিনি সিজালৈকে এনেকৈ ভাজি ল'ব লাগিব। আৰু এইখিনি মই অলপ তেলৰ কাৰণে ঢাকি থৈ দিছোঁ, যাতে আলুখিনি ভালদৰে সিজি যায়। এয়া চাওক, এনেকুৱা হৈছে। আৰু এইখিনি মই অকণমান টাইম লৰাই থাকিম এনেকৈ, যাতে এইখিনি লাগি নধৰে। মছলাখিনি এনেকৈ লাগি যায় আলুখিনি, তেতিয়া চব্জিখিনি খাবলৈ টেষ্টি হ'ব। আৰু এয়া মই ঢাকনিখন আৰু অলপ টাইমৰ কাৰণে দি দিছোঁ। এইখিনি ভালদৰে সিজা নাই। আৰু ইয়াত মই অকণমান পানী এড কৰিছিলোঁ, সেইখিনি মই দেখুৱাবলৈ নহ'ল, স্কিপ হৈ গ'ল। আৰু ইয়াত পানীখিনি দি এইখিনি ভালদৰে বনাই ল'ব লাগিব। আৰু ঢাকনিখন অলপ টাইমৰ কাৰণে দি থৈ দিব লাগিব, যাতে আলুখিনি ভালদৰে সিজি যায়। এয়া চাওক, চব্জিখিনি উতলিছে। চব্জিখিনি উতলিছে। মই অকণমান বেঙেনাখিনি অকণমান ভাঙি দিছোঁ, 2-3 পিচমান।
কেইপিচমান বেঙেনা এনেকৈ অকণমান ভাঙি দিলে চব্জিখিনি গ্ৰেভি টাইপৰ হয়, খাবলৈ খুব টেষ্টি হয়। চাওঁ চব্জিখিনি এনেকৈ উতলি আছে আৰু এতিয়া মই ইয়াতে এইখিনি মাছ ভাজি লৈছিলোঁ। এই ভজা মাছখিনি মই গোটেইখিনি মাছ ইয়াতে দি দিছোঁ চব্জিখিনিত। গোটেইখিনি মাছ ইয়াতে মই চব্জিখিনিত এড কৰি দিছোঁ। এয়া মাছখিনি চব্জিখিনি দিয়াৰ পিছত অকণমান উতলাৰ পিছত মই চব্জিখিনি নমাই থৈ দিলোঁ। এয়া মোৰ বেঙেনাৰ সৈতে মাছৰ নতুন ৰেচিপি খাবলৈ ৰেডি হৈ গ'ল। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ।